jalini hangga promotor promotor ni dadagiri solilai nonga promotor ni dadagiri solilai nonga jai boro harini jalini hangga promotor আপোনালোকে অকমান ফুলমূলকে মোক ব্ৰিফ দিব আমি এইটো মঞ্চৰ মই ৱাৰ্কিং প্ৰেচিডেণ্ট আৰু দেখোন নাজাৰি হয় তেখেতে মঞ্চৰ প্ৰেচিডেণ্ট অৰ্জিত মঞ্জুৰ প্ৰচেনকাৰী আৰু উপস্থিত গ্ৰুপত আৰু গাঁওবুঢ়া এছ'চিয়েশ্যন আছে ৰাইটাৰ ছেক্ৰেটাৰীটো আছে এতিয়া কথাটো হৈছে যোৱা 23 আৰু 24 তাৰিখত আপোনালোকৰ বাজেট ছেশ্যন হৈছিলে এই বাজেট ছেশ্যনৰ কিছুমান কিবা ৰেষ্ট্ৰিক্টেড হলিডে লোৱা হৈছে যি ৰেষ্ট্ৰিক্টেড হলিডেটো আমাৰ বড়ো জাতিৰ কাৰণে খুব মানে ৰিয়েকশ্যন হয় এইটো ভাল হোৱা নাই আমি এইটো অপ'জ কৰোঁ ষ্ট্ৰংলি যেনিবা এই 13 নম্বৰত দেশী বুলি কোনোবা জাতি আছে নেকি দেশী আমাৰ বি টি চি অঞ্চলত দেশী কোন নহয় দেশী জাতি য'ত নাই জাতি নাই এই জাতি মানে ক'ৰবাৰ পৰা ওলাই আনি আলি মেজ দে legacy of desi origin বুলি কৈছে আলিমেজ আলিমেজটো বড়ো মানুহ মেজ মানুহ এই 1206 মানে খ্ৰীষ্টাব্দত বক্সেল খিলজি যেতিয়া খাব আহিছিলে এই আলিমেজজনে বক্সেল খিলজি সহায় কৰিছিলে এই মানে যেতিয়া সহায় কৰাৰ পিছত তেওঁ মানে এই কিবা লৈ যাবৰ কাৰণে ত্ৰিপুৰালৈ যাবৰ কাৰণে বক্সেল খিলজি আহি এই খাবলৈ ৰাইজক অত্যাচাৰ কৰিলে তাৰ মানে 10,000 মানে ঘোঁৰা আছিলে আৰু চিহ্ন আছিলে 10,000 ঘোঁৰাই বহুত অত্যাচাৰ কৰিলে তেতিয়া এই ৰাজা ইয়াত আছিলে বড়ো মানুহ বড়ো ৰাজা সেইটোৱে তাত মানে আক্ৰমণ কৰাৰ পিছত তেওঁ ডিষ্ট্ৰাকশ্যন হৈ গ'ল গোটেই ডিষ্ট্ৰাকশ্যন গোটেই ৰুটেন আপ এসময়ত কোনোৰকম চিহ্ন তেওঁ গৈ পলাই তেওঁ পাৰিলে সেইখিনি গতিকে ইয়াত হিষ্ট্ৰী মানে এই সময়ত বড়োসকলৰ আছিলে আৰু মেজ মানুহ ইয়াত আছিলে ইয়াৰ কোনো দেশী বুলি কোনো জাতি নাই আৰু এই যেতিয়া বক্সেল খিলজিয়ে খাবলৈ আহিছিলে সেই সময়ত এজন মানে মিনাজ চিৰাজউদ্দিন নামৰ এজন লেখক আছিলে পাৰ্চন ৰাইটাৰ মৌলানা আবু মানে মিনাজ চিৰাজউদ্দিন তেওঁ লিখিছে আৰু কি এই সময়তে তেওঁ লিখিছে হিষ্ট্ৰীবিলাক মানে যি যুদ্ধত আহিছিলে সেই চাইডৰ পৰা সুধি গোটেইটো হিষ্ট্ৰীতে সেই সময়ত লিখিছে তেখেতে সেইবোৰ খাবলত চিন্তা গোষ্ঠীৰ মানুহ লিখিছে ইয়াত মানে মেজ মানুহ আছিলে কোচ মানুহ আছিলে খাৰুমান আছিলে এই চিন্তা আৰু এই তিনি জাতি চাইবেৰিয়াত যিবিলাক পাইছে তেওঁ পুঁজি পাইছেতো এই চাইবেৰিয়াত যিসকল আহিছিলে এই চাইবেৰিয়াৰ মানুহ থকা মানুহবোৰে ইয়াত পাইছে বুলি কৈছে এই মিনাচিলেশ্যন এতিয়া বেছি মানুহ ক'ত আহিলে এতিয়া আমাৰ হিষ্ট্ৰী মানে বিক্ৰী কৰাইছে কোনো এক্সিষ্টেঞ্চ নাই এইটো আমি সেইকাৰণে আমি অপ'জ কৰোঁ ষ্ট্ৰংলি আৰু এইটো ইমিডিয়েটলি উঠাই ল'ব লাগে এইটো কৰিব লাগে এইটো আমি ক'লোঁ আৰু হয় হয় আৰু এটা যে মানে ডাক ব্ৰিটিছ দিৱস হলিদাসকলৰ কাৰণে এইটো 22 ডিচেম্বৰ হ'ব 22 ডিচেম্বৰ 6 পূব ফাইগুটিবোৰ জানে ফাইগুটিবোৰ বড়োসকলৰ আছিলে ইয়াত প্ৰথম ৰাজা আছিলে আইৰং ৰজা বুলি কয় তেওঁৰ মানে কিবাটো কৈছে 1700 BC এই সময়ত তেওঁ ৰাজত্ব কৰিছিলে আৰু তেওঁৰে মানে যিবিলাক ডিচেণ্ডেণ্ট গদৰ সম্ৰাটৰ আৰু মানে নৰকাসুৰ ভগদত্ত আৰু তাৰপিছত মানে বৰ্মন বংশ আহিলে বৰ্মন বংশ তাৰপিছত আকৌ ম্লেচ্ছু বংশ আহিল শালচালুক বংশ এই গোটেইবিলাক আমাৰ মানে বেছ কেৰা বড়োসকলৰ আছিলে আৰু হিষ্ট্ৰীবিলাক লিখিছে মহাভাৰতত এই মানে মানে ম্লেচ্ছু টেৰিটৰি লিখিছে ক'লে ম্লেচ্ছু টেৰিটৰি ম্লেচ্ছু দেশ বুলি কৈছে এবং মেছ দেশ বুলি কৈছে হয় ম্লেচ্ছু দেশ বুলি কৈছে এতিয়া কোনো ঠাইত মানে পৰীক্ষাৰ নামত নাই সেই গতিকে এইবিলাক লিখি আমাৰ হিষ্ট্ৰী বিক্ৰী কৰাইছে আৰু বড়ো জাতিৰ যিটো অস্তিত্ব এই অস্তিত্ব নাইকিয়া কৰা হৈছে আৰু কি এই গতিকে সেইটো খুব মানে ৰিয়েকশ্যন চেঞ্চিটিভ বস্তু এইটো ৰিয়েকশ্যন নকৰি পলিটিকেল বেনিফিট কাৰণে কৰিছে মাত্ৰ এটা হিষ্ট্ৰীটো আমি বিক্ৰী কৰিব নোৱাৰোঁ না কৰিব নোৱাৰে সেই গতিকে আপোনালোকে এইটো যিটো মানে ডিচিশ্যন লৈছে এইটো খুব অন্যায় হৈছে এটা জাতিৰ যিটো হিষ্ট্ৰী এই হিষ্ট্ৰীবিলাকে ধ্বংস কৰি এটা জাতিৰ অস্তিত্ব শেষ কৰাৰ এটা মানে স্বতন্ত্ৰ চলা হৈছে বুলি আমি মানে ভাবিছোঁ আৰু এনেইতো আমি ক'ব লাগিছোঁ যিটো মানে আমি পাইছোঁ ছেক্ৰেটাৰী বিল্ডিং সেনেকৈ আমি পালোঁ
এইটো আমি বহু আপনার মানে স্ট্রাগল বহুত স্যাক্রিফাইস হাজার হাজার মানুষ মানে লাইফ লছ দিছে এই লাইফ লছ হৈ এইটো বনোৱাৰ পিছত আৰু ইয়াত আহি প্ৰমোদ বড়ো এই ভিতৰত সোমাই বড়োসকলৰ অস্তিত্ব নাছিল বুলি ক'লে কৰিব অভিযোগ কৰিব এইটো ইমান ডাঙৰ বেয়া কথা ক'লে এই নাজানা মানুহ ওই অজ্ঞান মানুহে এই শ্বেয়াৰত বহি কোনো জ্ঞান নথকা মানুহ শ্বেয়াৰত বহি ই যাহা তাহা মানে হকে নহকে মানে কিবা সিদ্ধান্ত লৈ থাকিব আৰু এজন ল' এণ্ড অৰ্ডাৰ যদি প্ৰব্লেম হয় এইটো এতিয়া কি হ'ব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কোন আছে ইয়াতো ইমান ডাঙৰ মানুহ আছে IAS অফিচাৰ আছে IPS অফিচাৰ আছে এই IPS অফিচাৰে এতিয়া এই আমাৰ সাধাৰণ মানুহক আমি মানে নিজৰ ৰিচেণ্টমেণ্টটো প্ৰটেষ্ট কৰিব কাৰণে অহাৰ কাৰণে তেওঁলোকে আমাক মানে বাধা দিব লাগিব এই মূৰ্খৰ কাৰণে এইবিলাক মূৰ্খ এইবিলাক আগতে তেওঁলোকে এৰেষ্ট কৰিব লাগিছিল এই প্ৰমোদ বড়ো শুড বি এৰেষ্টেড ইমিডিয়েটলি এনেকুৱা সিদ্ধান্ত ল'ব নোৱাৰে এনেকৈ সিদ্ধান্ত কিয় ল'ব এইবিলাক মূৰ্খ থকাৰ কাৰণে আমাৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাকৰ বদনাম হৈছে এইবিলাক গাড়ীত থাকিব নালাগিব একো নাজানা মানুহ একো ইলিটাৰেট মানুহ অজ্ঞান মানুহ এইবিলাক আমি গোটেই মানে আনকোৱালিফাইড মানুহ এই IAS IPS অফিচাৰ মানুহবিলাক এতিয়া আমাক মানে বাধা দিবৰ কাৰণে আহিব লাগিব ইয়াত আপোনালোকে আহিব লাগিব এই যিবিলাক মানে এই দুটাৰ বাদে বেলেগ কিবা আছে বেলেগ নাই বেলেগ বহুত আছিলে যিখন মেমৰেণ্ডাম এখনটো বাৰু লিষ্টখন হ'ল মেমৰেণ্ডাম বেলেগকে আপোনালোকে বনাইছিলে মই এবাৰ চাই এইটো প্ৰিন্সিপাল ফেভাৰ দিয়া হৈছে আপুনি এইটো আমাৰ এইটো গভৰ্ণৰৰ আছে ওকে আৰু এটা চিফ মিনিষ্টাৰ এইটো চিফ মিনিষ্টাৰ আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু এইটো হ'ল CM ওকে तर আমি CM ইয়াত কিবা ৰিচিপ্ট লাগিব ন এইবিলাক অজ্ঞান মানুহ বহি ইয়াত বহি এই দেশ চলাব বিচাৰিছে কেলকুলেশ্যনখিনি এজ এন অফিচাৰ মই কৰাটো ঠিকো নহয় মোৰ কথা হৈছে এজ এন অফিচাৰে হওক বা এজন মানুহ হিচাপে যে আমি বড়োলেণ্ডত যিখিনিয়ে মানে জাতিয়ে কওঁ লাগে কমিউনিটি কওঁ লাগে ধৰ্ম কওঁ লাগে বেলেগ বেলেগ থাকিবই নিশ্চয় আছেও কিন্তু ডেফিনেটলি এইটো আপোনালোকেও নিবিচাৰ এজ এ হিউমেন বিং এজ এন অফিচাৰ মোৰ নিবিচাৰ চবে একেলগে থকাটো শান্তিৰে থকাটো হিষ্ট্ৰীৰ কথা ছাৰ আপুনি আলোচনা কৰিলোঁ আপোনাৰো ষ্টাফ আছে বিভিন্নজনৰ লগত আপুনি যে আমি যিটো যুক্তি দিছে যে প্ৰাক জ্যোতিষপুৰৰ লগত সম্পৰ্ক আছে প্ৰাক জ্যোতিষপুৰটো আমাৰ বড়ো কছাৰী বুৰঞ্জীৰ লগত একদম মানে ওতঃপ্ৰোত জড়িত গতিকে সেইটো কলিতাসকলক কেনেকৈ ডিভোৰ্চ হিচাপে দিব পাৰে কলিতাসকলক প্ৰাক জ্যোতিষপুৰটো কলিতাসকলৰ বুলি কোৱা হ'ল তাৰমানে বড়ো হিষ্ট্ৰীটো বিক্ৰী কৰা হ'ল সেইটো আমি সহ্য নকৰোঁ বেলেগটো দিলে আমাৰ ক'ব লগা নাছিল কিন্তু প্ৰাক জ্যোতিষটো কেনেকৈ বেলেগ এটা দিয়ক বুজি পাইছোঁ আপোনালোকে যিখিনি পইণ্ট ক'লে সেইটো মই বুজি পাইছোঁ আপোনালোকৰ কথাখিনি মই অলপ অনুধাৱন কৰিব পাৰিছোঁ যে য়েছ এইটোত ক'ৰবাত এটা অলপ আৰু মানে আমি আৰু অলপ মানে বিশ্লেষণ কৰিবলৈ কথাটো আৰু অলপ দিম যাব সেইখিনি আমি বুজি পাইছোঁ বাকী নিশ্চয় আমি চাওক এইটো আমি একেলগে কৰিব লাগিব আমি ভিতৰত আছোঁ আপোনালোকে বাহিৰত আছে সেইটো বুলি আমাৰ মাজত পাৰ্থক্য একো নাই সমাজখনত আপোনালোকো আছে আমিও আছে একেলগে চলিব লাগিব চ' ডেফিনেটলি আমি এইটোত একেবাৰে এনেকুৱা নহয় আৰু যে আমি একেবাৰে নাচাম আমি বিশ্লেষণ কৰিম আৰু আমি 7 দিনলৈকে বাট চাম 7 দিন বা 10 দিনৰ ভিতৰত যদি আমি ৰিজাল্ট নাপাওঁ তেতিয়াহ'লে আমি হয়তো নেক্সট মানে আপোনালোকে খালি এটা মই অনুৰোধ কৰিম আপোনালোকে 7 দিন 10 দিনৰ কথা কৈছে মই দিন এটা নিদিওঁ কিন্তু আপোনালোকে যিকোনো এনেকুৱা এটা ষ্টেপ লোৱাৰ আগতে আপোনালোকে এবাৰ আমাৰ মানে যিকেইজন নালাগে যিকেইজন ইয়াৰ ওচৰতে থাকে ধৰি লওক 2-এজন ডাঙৰ অলপ জ্যেষ্ঠ মানুহ আহি লাগিলে আমাৰ চিফকে লগ ধৰিলে যে আমিতো এনেকুৱা কৰিব গৈছিলোঁ ৰিকুৱেষ্ট এইটোৱে যি ডিচিশ্যন লৈছে আমাৰ ডিচিচি অথৰিটিজ পৰা সেইটো মানে ইমিডিয়েটলি মানে বিদ্ৰোহ কৰা কাৰণে যিটো মানে হিষ্ট্ৰিকেলি সেইটো কোনো সম্ভৱ নহয় আপুনি এইটো চিন্তাই ল'ব মই আপোনাক কৈছোঁ মই আপোনাৰ কথাটো মাজতে ৰখাই দিছোঁ এইটো কাৰণে কাৰণ মই এই তেওঁ চ' ঠিক আছে যদি এইটো বাজেটত আমি প্লাছ কৰিছোঁ এতিয়ালৈকে মানে বাজেট ছেশ্যনত প্লেচ কৰা হৈছে তেতিয়াও এইটো যে কিবা ফাইনেলাইজ হৈ গ'ল তেনেকুৱা বুলি একো নাই কিন্তু আপোনালোকে যিটো কৈছে যে 7-10 দিনৰ ভিতৰত 7-10 দিনৰ ভিতৰত কিবা এটা কৰিব বিচাৰিছে চ' মোৰ ৰিকুৱেষ্ট এইটো থাকিব যে এনেকে ৰাস্তাত কোনেও কথা পাতিব নোৱাৰে হয় না আপোনালোকৰ ভালকে কথা শুনিব পাৰিম আজি এবাৰ বতৰটো ভাল কাইলৈ ৰ'দ দিব বৰষুণ দিব আপোনালোকৰ কষ্ট তাতকৈ যিহেতু আপোনালোকে নিজৰ প্ৰুফখিনি আজি জনালে ঠিক আছে খালি নেক্সট টাইম যেতিয়া আপোনালোকে কৰিব কাইণ্ডলি যিহেতু আপোনালোকে অলৰেডি মেমৰেণ্ডামখন দিলে আৰু ডেফিনেটলি আমাৰ যিমান জ্যেষ্ঠ ছিনিয়ৰ অফিচাৰ আছে বা আমাৰ
প্ৰমোটৰ ছাৰক লৈ পিনে অন্য যিখিনি আমাৰ পলিটিকেল যিটো আছে তেওঁলোকৰ সকলোৰে লগতে নিশ্চয় এইটো কথাত পাতা হ'ব, ডিছকাশ্যন হ'ব। তো আপোনালোকে নেক্সট কিবা এটা পৰৱৰ্তী কিবা এটা ডিচিজন লোৱাৰ আগতে কাইণ্ডলি এবাৰ তেওঁলোকৰ লগত এবাৰ আহি পেলাই যে এইটোতো আমি দিছিলোঁ, কি কৰিলে, কি ভাবিছে, কি নহয় আপোনালোকে তাৰ পাছত যদি নহয় তেতিয়াহ'লে এইখন গণতন্ত্ৰ আপোনালোকে নিশ্চয় নিজৰ নিজৰ আৰু এটা কমপ্লেইন মানে মই বিচাৰিছোঁ আমাৰ চবৰে যাতে এটা স্যার এটা কমপ্লেইন আৰু গভর্নমেন্ট অফ বডোল্যান্ড টেরিটরিয়াল রিজন ফাইনান্স ডিপার্টমেন্ট আমার সরকারটো আমি জনাত বিটিসি একটৰ পিছত কনস্টিটিউশনালি যেটো মেন্ডেটেড হৈছে সংবিধানৰ যেটো লিখা আছে বডোল্যান্ড টেরিটরিয়াল কাউন্সিল আছে গভ অফ বডোল্যান্ড টেরিটরিয়াল কাউন্সিল হ'ব লাগে। আচ্ছা বডোল্যান্ড টেরিটরিয়াল গভর্নমেন্ট কেতিয়াৰ পৰা হ'ল আপোনালোকে গভৰ্ণৰৰ পৰা অৰ্ডাৰ বা নটিফিকেশন পাইছে নেকি পিটিআর গভর্নমেন্ট বুলি? ওকে মই নটিফিকেশনখনৰ বিষয়ে নাজানিম, মই এইটো হ'ব লাগে বডোল্যান্ড টেরিটরিয়াল কাউন্সিল হ'ব লাগে বিটিসি। এইটো কি হয় চাওক আপোনালোকেতো জানেই বাজেটবিলাক যেতিয়া বনাই আমাৰতো হস্পিটেলাইজ হৈ গৈছে ৰাতিলৈকে বহুত কাম কৰি থাকিবলৈ, কেতিয়াবা এনেকুৱা কাউন্সিলৰ জেগাত ৰিজনৰ জেগাত কাউন্সিল কিবা কিবি অলপ 19-20 হৈ যাব পাৰে। সেইটো ৰিজিয়নটো আজিলৈকে চৰকাৰৰ ইমান ডাঙৰ দিল্লীত পাৰ্লামেণ্টতো পাছ হোৱা নাই না, কেনেকৈ ৰিজিয়নটো গভৰ্নমেণ্ট হ'ব পাৰে? এইটো আনকনষ্টিটিউচনেল। BTC secretariat is one of the big what you call council head office. So it is government of India যেটো সিম্বলটো আছে এইটো টেস্টেশন by কথা আছে। writing government of Bodoland region it's totally Illegal. violation of Indian constitution. এইটো আপোনালোকে ৰিমাইণ্ড কৰি দিয়ক ঠিক ঠিক বোলে ইট শুড বি কাউন্সিল নট ৰিজিয়ন। এই এৰিয়াটোহে ৰিজিয়ন হৈছে Because BTA BTA এইখন মই ৰাখি থৈ দিওঁ আৰু আণ্ডাৰলাইন কৰি লওঁ তেতিয়া এটা কপি আছে না নাই? sir বডোল্যান্ড টেরিটরিয়াল রিজিয়নটো বিটিআৰটো এটা এৰিয়াহে আগৰ এইটো জানা হৈছিল বিটিএৰ জায়গাত বিটিআৰ কৰা হৈছে বাট গভৰ্নমেন্ট ইজ ষ্টিল বিটিসি। আপুনি এই বিটিসি কাউন্সিলৰ যেটো নেম প্লেট সেইটো চেঞ্জ কৰিব নোৱাৰে। আপোনাৰ অফিচৰ ৰাইটিং পেটটো কি বডোল্যান্ড টেরিটরিয়াল কাউন্সিল লিখে নহয় জানো? ইহঁতে কেনেকে বিটিআৰ কেনেকে it's লিখে? a violation of Indian constitution by writing. ঠিক আছে মই আকৌ আপোনালোকক হেৰি কৰিছোঁ, থেংক ইউ আপোনালোকে আহিলে। আৰু আপোনাৰ নামটো কি ক'লে? মই BSc যেতিয়া গোট হৈছিলে এইবাৰ আছিলোঁ হয় নেকি? আপুনি বলছো ওদালগুৰিত যোৱা হয় নাই? Jai মই ওদালগুৰিত Jai দিয়ক, থেংক ইউ দেই।